যে আমি এতিয়া জাষ্টিচ বিচাৰি আছোঁ, এনেকুৱা এটা আমাৰ কেম্পেইন বুলি নকওঁ, এনেকুৱা এটা ধাৰণা হৈছে যে আমাক ন্যায় লাগে। জুবিন গাৰ্গৰ এই কেছটোত তেওঁ ন্যায় পাবনে? এইটো গোটেইটো ডিপেণ্ড কৰিব ইনভেষ্টিগেশ্যনটো পুলিচে কেনেকৈ কৰে। SIT এজন নজনীয়া দল এটা তেওঁলোকে গঠন কৰিছে। তাতে তেওঁ যিজন CID হেড আছে বা এজন মেইন তেওঁলোকে ইনভেষ্টিগেটিং অফিচাৰ ৰাখিছে, এছিষ্টেণ্ট ইনভেষ্টিগেটিং অফিচাৰ ৰাখিছে, এজন ছাব ইনস্পেক্টৰ লেভেলৰো ৰাখিছে, বা আজি CID যিজন মেইন অফিচাৰ ইন চাৰ্জ আছিল পুলিচ ষ্টেচনটোৰ, তেওঁকো আজি বদলি কৰিছে। চ' এটা নতুন টীম এটা তেওঁলোকে কনষ্টিটিউট কৰিছে, আৰু গোটেই কেছটোৰ একচুৱেলি আউটকামটো ডিপেণ্ড কৰে যে ইনভেষ্টিগেশ্যনটো যদি কেনেকৈ কৰিছে। কাৰণ আদালতত মানুহৰ চেণ্টিমেণ্ট বা আৱেগৰ কোনো ভেলু নাই। আদালতে ডিপেণ্ড কৰিব যে এভিডেঞ্চবিলাক কেনেকৈ তেওঁলোকে প্লেচ কৰিছে প্ৰথম চাইডে প্ৰচিকিউশ্যনে, আৰু জেৰা দি পেলাই যদি আসামীসকলে যদি সেই এভিডেঞ্চ যিটো তেওঁলোকে কোৰ্টত প্ৰডিউচ কৰিছে সেইটো যদি ব্ৰেক কৰিব পাৰে, তাৰপিছত আদালতে এটা সিদ্ধান্ত লয় যে মেটেৰিয়েল যিবিলাক এভিডেঞ্চ আছে এইবিলাক লিগেলি আছে।